আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল শংকৰদেৱৰ এক শৰণ নাম ধৰ্মৰ ৰহস্য কি। প্ৰথমে গুৰুক নমস্কাৰ কৰোঁ, অশিৰ দিয়া চৰণত, যাৰ উপদেশে জ্ঞান প্ৰকাশে, গোচয় বিদ্যা যত, শুদ্ধ সত্ৰমতী কৃষ্ণত ভকতি, অপাদপনে নিষ্ঠা যাৰ, ছদ্মবেশ ধৰি মহাভাগৱত, লোকক কৰা নিস্তাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱত শাস্ত্ৰৰ জ্ঞানং বিজ্ঞানং তদং ৰহস্যকে গুৰু দেৱ আৰু নাম ভকতলৈ ৰূপান্তৰিত কৰি এক শৰণ ভাগৱতী নাম ধৰ্মৰ চাৰিসুঁতি মাৰি প্ৰভু ভগৱন্তৰ কৃষ্ণৰ লীলা প্ৰচাৰৰ যোগেদি ভক্তিৰ মাধ্যমেৰে সমাজলৈ একতা আনিছে। সেইকাৰণে তেখেতৰ ৰচনাৱলীও এই চাৰিসুঁতিৰ মাজতে আবদ্ধ ৰাখিছে। জ্ঞানদীপ গুৰুৱে বিজ্ঞানৰূপ দেৱ বা প্ৰভু ভগৱন্ত কৃষ্ণৰ অংগৰূপ নাম কীৰ্তনৰ দ্বাৰা সৃষ্টি হোৱা ভকতেই এক শৰণ নাম ধৰ্মৰ ৰহস্য। সেইকাৰণে গুৰু দেৱ আৰু নাম ভকতৰ মধুৰ সম্পৰ্কটোৱেই এক শৰণ নাম ধৰ্মৰ মহামিলনৰ ভেটি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে গুৰু দেৱ নাম আৰু ভকতৰ মহামিলনৰ মধুৰ সম্পৰ্কটোক নাম কীৰ্তনৰ যোগেদি বতাই ৰাখিবলৈ অহো পুৰুষাৰ্থ চেষ্টা কৰিছিল। কৃপালু দয়াসাগৰ প্ৰভু ভগৱন্ত দৈৱকী নন্দন কৃষ্ণৰ নাম কীৰ্তনৰ দ্বাৰা অনৈক্যৰ পীড়িত সমাজখনলৈ ঐক্যৰ জোৱাৰ প্ৰবাহিত কৰাত গুৰুজনাৰ প্ৰচেষ্টা সফল হৈছিল। নামঘৰৰূপী ঐক্যস্থানত একেলগে একেস্বৰে এক ভক্তিৰ ভাৱত ধনী দুখীয়া উচ্চ নীচ জাত কুল আদি ভেদাভেদ পাহৰি বিভিন্ন ধৰ্মীয় ভাৱধাৰাত থকা বস্তুবাদী বাসনাক নিৰ্মূল কৰি কেৱল ভক্তিৰ ধাৰণাৰে সমাজত ঐক্য স্থাপনৰ প্ৰচেষ্টা গুৰুজনাৰ এক শৰণ নাম ধৰ্মৰ প্ৰধান বৈশিষ্ট্য। গুৰুজনাই নাম কীৰ্তনৰ বাবে উপযোগী কৰি ভাগৱত সহস্ৰনাম আৰু পুৰাণৰ পৰা ভক্তিমূলক কাহিনীসমূহক কাব্যৰূপ দি কীৰ্তন পুথি ৰচনা কৰিছিল। প্ৰতিটো কীৰ্তনতে ভক্তিৰ উপদেশৰ এটি ঘোষা দি সুললিত পদ্যৰ কাহিনীৰে ঘোষাফাঁকিৰ তাৎপৰ্য বৰ্ণনা লিখা কীৰ্তন পুথিভাগ গুৰুজনাৰ সৃষ্টিৰাজি পৌৰাণিক অসমীয়া সাহিত্যৰ শ্ৰেষ্ঠতম কীৰ্তিস্তম্ভ। ঘোষা শব্দৰ অৰ্থ হ'ল ঘোষ যোগ চৰেয় যোগ সমান ঘোষা, অৰ্থাৎ বাৰে বাৰে ডাঙৰকৈ উচ্চাৰণ কৰা। কীৰ্তনৰ ঘোষাফাঁকিও ভকতসকলে
বাৰে বাৰে দোহাৰি থাকে। নামতীয়ে বা নামাচাৰ্যই ঘোষাভাগ লগাই দি কাহিনী ভাগৰ একোট পদ সুৰ লগাই গায় আৰু ভকতসকলে ঘোষাফাকি পুনঃ পুনঃ উচ্চাৰণ কৰে। নৱবিধা ভকতিৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনেই মূল ভকতি। মহাপুৰুষ গুৰুজনাই কীৰ্তনৰ ঘোষাভাগৰ ভক্তি মাৰ্গেৰে অৰ্থ প্ৰকাশ কৰিছে। কীৰ্তনৰ প্ৰথম ঘোষাভাগ গাবৰ বাবে প্ৰয়াস কৰিছোঁ। ঘোষা: জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম ৰাম কে হব হৰি। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম ৰাম কে হব হৰি। কৃষ্ণ। ঘোষাভাগৰ অৰ্থ হ'ল সংসাৰৰ তিনিটা ভৰণকাৰী হৰি। ইন্দ্ৰ দেৱতাসকলে পাতি দিয়া নাম গোবিন্দ। বেদৰ গুপ্ত বৃত্ত নাৰায়ণ। ৰাম নামেৰে পানী সমস্ত ৰমণ কৰি থকা ৰাম। কেশী দৈত্যক নিধনকাৰী কেশৱ, তোমাৰ জয় হওক। পদ: হে ৰাম প্ৰথমে নাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম ৰাম কে
তো যুগে যুগে অবতাৰ ধৰাই সংখ্যাত প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ তজুনাভি কমলতৰ ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰাই সংখ্যাত পদভাগৰ অৰ্থভাগ হ'ল যে প্ৰথমে সৰ্বৱতাৰৰ প্ৰধান কাৰণ নিগুণ পৰমাত্মা সনাতন নাৰায়ণক প্ৰণিপাত কৰিছোঁ যাৰ নাভি কমলৰ পৰা সৃষ্টিকৰ্তাৰ ব্ৰহ্মাৰ সৃষ্টি হৈছে আৰু যিজনে যুগে যুগে অসংখ্য অৱতাৰ গ্ৰহণ কৰিছে পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দয়া হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰ ছায়া পৰম কৃপালু শ্ৰীমন্ত শংকৰে লোকক কৰিয়া দয়া হৰিৰ নিৰ্মল ভকতি প্ৰকাশ কৰিলা শাস্ত্ৰ ছায়া। হে প্ৰভুসকল, আজি ইমানতেই সামৰণি মাৰিছোঁ। আওম বিষ্ণু, আওম বিষ্ণু, আওম বিষ্ণু।